আপোনালোকে ইতিমধ্যে পৰিৱেশটো দেখিছে আৰু পৰিৱেশৰ লগত সদগতি ৰাখি পেলাই পোনে পোনে প্ৰথমতে আমি সমূহ অসমবাসীৰ ৰাইজলৈ লগতে ভাৰতবৰ্ষৰ সকলোকে ৭৭তম যি আমাৰ স্বাধীনতা দিৱস তাৰে শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকো আহিছে, আপোনালোককো বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে ইতিমধ্যে দেখিছে ভেৰগাঁৱৰ আমাৰ অন্তৰ্গত যিকেইখন আমাৰ চক্ৰ বিষয়া কাৰ্যালয় আছে তাৰে পৰাও আমাৰ পাৰ্টিচিপেণ্টছ 3খন আমাৰ যি ৰেভিনিউ চাৰ্কল আছে তাৰে পৰা সকলো পাৰ্টিচিপেট কৰিছে, মন খুলি তেওঁলোকে পাৰ্টিচিপেট কৰিছে। বহুত ধুনীয়া এটা পৰিৱেশ আৰু কি ক'ম আপোনালোকে দেখিছে। হয়, আমাৰ তেনেকুৱা কাৰ্যসূচী লোৱা গৈছিলে মেৰী মাটি মেৰা দেশ। সেইটো কাৰ্যসূচী আমি বিগত 9 আগষ্টৰ পৰা আজিৰ দিনটোলৈকে আমাৰ কৰা গৈছে। তাৰে ভিতৰত আমাৰ শিলাফলকম আমি কেইখনমান বিদ্যালয়ত প্ৰতিষ্ঠা কৰিছোঁ, য'ত আমাৰ বীৰসকলৰ নাম তাতে সন্নিৱিষ্ট কৰা হৈছে। আৰু লগতে আমি বসুধা বন্দন বুলি আছে, য'ত আমাৰ প্লান্টেশ্যন চলি আছে। আৰু তাৰপিছত বীৰসকলকো আমি যি শ্ৰদ্ধা জ্ঞাপন কৰিব লাগে তাৰে কাৰ্যসূচী আছে। আমি তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই যিসকল আমাৰ ফ্ৰীডম ফাইটাৰ্ছৰ ফেমিলি আছে, যিসকল মাৰ্টায়াৰ্ছ আছে, তেখেতসকলৰ ঘৰত আমি ভিজিট কৰিম। ছিনিয়ৰ অফিচাৰ্ছ তেনেকৈ ডেপিউট কৰা হৈছে। আজিৰ এই কাৰ্যসূচীৰ পিছতে আমি তেওঁলোকৰ ঘৰলৈ যাম আৰু তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিম। আৰু লগতে আমি যি পঞ্চপ্ৰাণ প্লেজ সেইটো প্ৰত্যেকটো আমাৰ মহকুমাৰ অধীনত থকা যিসকল বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয় আৰু সাধাৰণ যি নাগৰিক আছে সকলোকে আমি প্ৰতিজ্ঞাবদ্ধ কৰাইছোঁ। আমি পঞ্চপ্ৰাণ প্লেজ সকলোৰে লোৱা হৈ গৈছে ইতিমধ্যে, আপোনালোকেও ল'ব পাৰিব। য'ত য'ত আমি শিলাফলকমৰ প্ৰতিষ্ঠা কৰিছোঁ তাতে আপোনালোকে ল'ব পাৰিব, নতুবা আপোনালোকে মেৰী মাটি মেৰা দেশ সেইটোৰ অধীনত আপোনালোকে গৈ পেলাই যোনটো আমাৰ ৱেবছাইট আছে তাতে গৈ পেলাই এমুঠি মাটি হাতত লৈ পেলাই বা চাকি, মাটিৰ চাকি লৈ পেলাইও আপোনালোকে নিজকে ৰেজিষ্টাৰ কৰিব পাৰে, চাৰ্টিফিকেট পাব। আমাৰ সকলোৱে ইয়াতে কৰিছে বুলি আমি ভাবিছোঁ। থেংক ইউ।